मैथमेटिक्स और रिजनिंग जब एग्जाমৰ কাৰণে কিয় বহুত বেছি ইম্পৰ্টেন্ট জানেনে আপুনি ধৰি লওক হাজাৰটা জিকে কোৱেশ্চন পঢ়িছে তাৰ পৰা পাঁচটা হলো জিকে এক্সামত আহিবনে নাহে সেইটো আপুনি সিওৰলি ক'ব নোৱাৰে কিন্তু আপুনি যদি 20 বেলেগ বেলেগ টাইপছৰ আপুনি मैथमेटिक्स বা ৰিজনিংৰ কোৱেশ্চন কৰি গৈছে প্ৰেক্টিস কৰি গৈছে জব এক্সামৰ আগত সেই 20টা কোৱেশ্চন এক্সামত ৰিপিট নহয় কিন্তু তেনেকুৱা 20টা টাইপছৰ বেলেগ কোৱেশ্চন আপোনাৰ এক্সামত আহি যাব Ultimately, mathematics और reasoning है job exam और marks तो boost कर सहाय करे। যদি আপুনি mathematics ত এবাৰ strong হৈ গল, যদি আপোনাৰ grip টো ভাল হল, যদি আপুনি basic বিলাক clear কৰিলে, তেতিয়া প্ৰতিটো এক্সামত 20 to 25 বা 30 marks আপোনাৰ কাৰণে কনফাৰ্ম হৈ যাব। যদি আপুনি এসএসসি বা আৰ্মি এক্সাম দিবলৈ যায়, তাত mathematics ৰ পৰা 20 আৰু reasoning ৰ পৰা 20, কিছুমানৰ 25 আহে, টোটাল 40 to 50 marks আপুনি mathematics আৰু reasoning ৰ দ্বাৰাই পাব পাৰে। ইনষ্টাগ্ৰামত মোক বহুতে কোৱেশ্চন কৰিছিল যে কিছু তুমি জিকে ৰ ওপৰত যেনেকৈ ভিডিও বনালা এটা ডিটেইল ভিডিও কোনবিলাক টপিকৰ ওপৰত এক্সামত কোৱেশ্চন আহি গৈছে বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা আকৌ নেক্সট এক্সামত কোৱেশ্চন আহিব ঠিক তেনেদৰে তুমি मैथमेटिक्स আৰু ৰিজনিংৰ ওপৰত এটা ভিডিও বনাই পেলাই আমাক হেল্প কৰি দিয়া গতিকে মই কথাটো ভাবিলো মই এখন লিষ্ট বনালো যিখন লিষ্টত मैथमेटिक्स আৰু ৰিজনিংৰ সেই টপিক বিলাক খুমাই আছে যিবিলাক টপিকৰ পৰা কোৱেশ্চন আহি গৈছে বা নেক্সট এক্সামত আহাৰ চান্স আছে তাৰ পিছত মই ভাবিলো যে লিষ্টখন বনাই পেলাই যেনিবা মই আপলোড কৰি দিমেই আপোনালোকে পাই যাব যে কি টপিকৰ পৰা কোৱেশ্চন আহে বা আহিব কিন্তু সেইটো জানো মেইন প্ৰবলেমটো সলভ কৰিব যেহেতু মই নিজে এজন मैथमेटिक्स ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট আন্ডাৰ গুৱাহাটী ইউনিভাৰ্সিটি মই मैथमेटिक्सত বিএসসি টো কমপ্লিট কৰিছো ইন ফাৰ্স্ট ক্লাস গতিকে মই ভাবিছো যে मैथमेटिक्स আৰু ৰিজনিংৰ ওপৰত ক্লাস কৰোৱা কথা এসএসসি সিএইচএসএল জিডি আসাম পুলিচ এসআই জুনিয়ৰ এসিস্টেন্ট এনেকুৱা ধৰণৰ এক্সাম বিলাক দিওতে মই কেনেকৈ मैथमेटिक्सত 30 ভিতৰত 30 25 ভিতৰত 25 পাবলৈ সক্ষম হৈছিলো সেই অভিজ্ঞতাখিনি ফালৰ পৰা মই मैथमेटिक्स আৰু ৰিজনিংৰ এটা সিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছো কিন্তু এই সিৰিজটোৱে ক্লাছবোৰ মই তেতিয়া ষ্টাৰ্ট কৰিম যেতিয়া আপোনালোকৰ ফালৰ পৰা এটা ডিমান্ড দেখিম যে আপোনালোকে সঁচাই চাব বিচাৰে মই যদি ক্লাছ কৰা আৰম্ভ কৰো আপোনালোকৰ मैथमेटिक्सৰ প্ৰতি যেটো ভ্ৰম আছে যে मैथमेटिक्स ইমান টান পঢ়িলেও বুজি নাপাওঁ এবাৰ মাথাত সোমাই যায় আকৌ উলাই যায় এনেকুৱা ধৰণৰ ভ্ৰমখিনি আপোনালোকৰ পৰা আঁতৰোৱাত মানে আপোনালোকে যাতে পাহৰি যায় मैथमेटिक्स টো টান বুলি তেনে ক্ষেত্ৰত মই আপোনালোকক সহায় কৰিম এই ভিডিওটো যদি ম্যাক্সিমাম মানুহে লাইক কৰে আৰু কমেন্টত যদি মোক কয় যে কিছু তেনেকুৱা मैथमेटिक्स আৰু ৰিজনিংৰ সিৰিজ বিচাৰো বুলি তেতিয়া মই নিশ্চয় ষ্টাৰ্ট কৰিম কিন্তু সেই ডিমান্ডটো বিচাৰো যদি আপোনালোকৰ লাইক কমেন্ট বহুত কম হয় তেতিয়া মই সিৰিজটো ষ্টাৰ্ট নকৰো মই বুজিম যে আপোনালোকে নিবিচাৰে এতিয়া একচুয়ালি মোৰ ৰুমত সেটআপ নাই কোনো ধৰণৰ বোৰ্ড বা লাইটিং তেনেকুৱা ধৰণৰ সুবিধা নাই যাতে মই ধুনীয়াকৈ ক্লাছ কৰিব পাৰো কিন্তু যদি আপোনালোকে এবাৰ হাঁ কৰে আপোনালোকে যদি সেই সাপোৰ্টটো দেখায় তেনেহলে মই নিজৰ টকা পইচা খৰচ কৰি হলো এই সেটআপটো বনাই লম আৰু ইয়াৰ আপডেটটো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত পাই যাব যেটো লিংক ডেসক্ৰিপচনত দিয়া আছে যে কেতিয়া পৰা মই ক্লাছ কৰাব পাৰিম আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফলো কৰি ৰাখিব আৰু ভিডিওটো ইমানলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ লাভ ইউ অল